ৰূপৰ অহংকাৰ। এখন গাঁৱত আনন্দ, তাৰ স্ত্ৰী শোভা আৰু দুই কন্যা প্ৰভা আৰু ৰত্না বাস কৰিছিল। প্ৰভা আনন্দৰ আগৰ স্বৰ্গীয় পত্নী সৰলাৰ কন্যা আছিল। প্ৰভা ডাঙৰ আছিল, গুণৱতী, শান্ত আৰু সহজ সৰল স্বভাৱৰ আৰু ভাল ছোৱালী আছিল। ৰত্না খঙাল আৰু অহংকাৰী ছোৱালী আছিল। তাইৰ নিজৰ ৰূপৰ ওপৰত বৰ অহংকাৰ আছিল। তাই সদায় সাজি গাছি থাকে আৰু নিজৰ ডাঙৰ বাইদেউ প্ৰভাক সদায় অপমান কৰাৰ চেষ্টা কৰে। প্ৰভা সাধাৰণভাৱে থাকে। তাইৰ সৰলতাতেই সুন্দৰতা দেখা গৈছিল। আনন্দৰ পত্নী শোভাও নিজৰ হতীয়া জীয়েক প্ৰভাক সদায় হেয় দৃষ্টিত দেখিছিল। সৰু সৰু কথাতে তাইক অপমান কৰিছিল। প্ৰভা, থিয় হৈ কি চাই আছা? গৈ পেলাই বাগানৰ পৰা মোৰ বাবে এল'ভেৰা লৈ আহা, মই মোৰ মুখত লগাম। ৰত্না, ময়ো কি সেয়া মোৰ মুখত লগাব পাৰোঁ? তুমি কি কৰিবা লগাই? মুখখন ধুই লিয়া, সেয়াই বহুত। আৰু এটা কথা মন দি শুনা, তোমাক যিমানটো কম সিমানে কৰিবা। কোনো বস্তু নুখুজিবা। এনেকুৱা মুখ আৰু তাৰ মুখৰ দালি। প্ৰভাৰাণীও যাব এল'ভেৰা লগাব। তোমাৰ যি কাম সেয়াই কৰা। নিজৰ কামটো ভালদৰে কৰিব নোৱাৰা আৰু সুন্দৰ হ'ব বিচাৰিছে। যোৱা কিচেনৰ পৰা মোৰ বাবে চাহ বনাই লৈ আনা। মা, আগত এল'ভেৰা আনিম নে চাহ বনাম? আৰে বুৰ্বক, চাহ আগত বহা, তাৰে পিছত এল'ভেৰা আনিব যা। এতিয়া মনে মনে যোৱা ইয়াৰ পৰা। প্ৰভা চাহ আনি এল'ভেৰা আনিব গুচি গ'ল আৰু আনন্দ তেতিয়াই ঘৰলৈ আহিল। প্ৰভা ক'লে গুচি গ'ল? তাক দেখা পোৱা নাই যে? হয়, মই আন্দাজ কৰিব পাৰিছোঁ তাই ঘৰত নাই। আপুনি কেনেকৈ গম পালে? এতিয়ালৈকে যদি প্ৰভা ঘৰত থাকিলে হয়, মোৰ বাবে পানী আনিলেই হয়। ক'লে গৈছে তাই? তাই বাগানত এল'ভেৰা আনিবলৈ গৈছে। আপুনি বহক, মই আপোনাৰ বাবে চাহ বনাই লৈ আহি আছোঁ। অলপ দেৰি পিছতে চাহ আহি গ'ল আৰু আনন্দ খালে। চাহ বৰ ভাল হৈছে, চব বস্তু পাৰফেক্ট আছে। কি হ'ল? মই তোমাৰ চাহৰ প্ৰশংসা কৰি আছোঁ, কিন্তু তোমাৰ মুখত কোনো প্ৰসন্নতা নাই যে? থেংক ইউ। আপোনাৰ অন্তত মোৰ হাতৰ চাহটো ভাল লাগিলে? আৰে ভাল হৈছেতো প্ৰশংসাটো কৰিবই লাগিব। প্ৰভা মাজনীও বৰ ভাল চাহ বনায়, খালে মনটো ভাল হৈ যায়। আচ্ছা, এল'ভেৰা কাৰ বাবে অনা হৈ আছে? মোৰ বাবে আনি আছোঁ দেউতা। আপুনিতো গমেই পায় মোৰ এল'ভেৰা বৰ ভাল লাগে। এয়া শুদ্ধ আয়ুৰ্বেদিক হয় আৰু মোৰ মুখৰ বাবে বৰ গুণকাৰী হয়। ৰত্না, কেতিয়াবা কেতিয়াবা অলপমান কাম তুমিও কৰি লোৱা। তোমাৰ বাইদেউৰো কামত অলপমান সহায় কৰি দিয়া। তোমাৰতো গোটেই দিন সাজি গাছি থাকিবলৈয়ে গুচি যায়। চব কাম মোৰ ৰত্না মাজনীয়েতো কৰে। প্ৰভাকটো মই শিকাই আছোঁ। তাইৰ মূৰত বহুত বস্তু নুসুমায়। আপোনাৰতো সদায় তাইকে ঠিক বুলি লাগে। আৰে সেয়া চোৱা, মোৰ মাজনী আহি গৈছে। দেউতা, আপুনি চাহ খাইছে? মই বৰ ধুনীয়াকৈ বনাইছিলোঁ। ভালে হ'ল আপুনি ঠিক সময়ত আহি গৈছে। আচ্ছা মাজনী, তেনেহ'লে চাহটো তুমি বনাইছিলা? সেইবাবেতো মোৰ সেয়া বৰ পচন্দ হৈছে। তোমাৰ চাহ সদায়ৰ দৰে ফাৰ্ষ্ট ক্লাছ আছিল। শোভাৰ মিছা কথা সন্মুখত আহি গ'ল আৰু তাই তলমূৰ হৈ তাৰ পৰা গুচি গ'ল। প্ৰভা নিজৰ হতীয়া মা আৰু ভণ্টিৰ কথাত দুখ পাইছিল, কিন্তু তাইৰ দেউতা তাইৰ বাবে প্ৰেৰণা আছিল। তেওঁ তাইক বৰ মৰম কৰিছিল। দেউতাৰ মৰম পাই তাই নিজৰ সকলো ক্লান্তি, দুখ, বিষ চব পাহৰি যায়। প্ৰভা সকলোৰ সন্মান কৰিছিল। তাই এদিনাখন বাগানৰ ফুলেদি ধুনীয়া মালা বনালে আৰু নিজৰ দেউতাক দেখালে। দেউতা চাওক, মই ফুল দি মালা বনাইছোঁ। আপোনাৰ কেনেকুৱা লাগিছে? আৰে বাহ, আৰে বাহ, এয়াতো বৰ ধুনীয়া। মাজনী, তোমাৰ হাতত বৰ ভাল কলা আছে। মালাটো তোমাৰ চুলিত বৰ ধুনীয়া লাগিব। তুমিও সাজি গাছি থাকা। ঠিক আছে দেউতা। আৰে প্ৰভা, ঘৰৰ সকলো কাম এৰি তুমি মালা লগাই আছা? আগত গোটেই ঘৰটো চাফা কৰা। মা, মই ঝাৰু লগাই দিছোঁ। যোৱা বাচন ধুই চাহ জলপান বনোৱা। ৰত্নাকো উঠাই দিয়া। এটা কথা মন দি শুনা,
মুখৰ ওপৰত কথা নকবা অকল কামৰ বাবে হাত ভৰি চলোৱা নিজক বৰ ভাল দেখুৱাৰ চেষ্টা নকৰিবা তুমি ওপৰৰ পৰা দেখাত বৰ সহজ সৰল কিন্তু ভিতৰত তোমাৰ বিষ আছে প্ৰভা চাহ জলপান বনাবলৈ গুচি গ'ল তেতিয়াই ৰত্না উঠি হলত আহি গ'ল তাই মুখ ধুই আইনাত নিজৰ মুখখন চাব লাগিল প্ৰভা তাৰ পিছফালে আহিল আৰু তাই নিজে বনোৱা মালাডাল তাইৰ মূৰত লগাই দিলে প্ৰভা চোৱা মালাটো তোমাৰ মূৰত কিমান ধুনীয়া লাগি আছে ৰত্না খং কৰিলে আৰু তাই সেই মালাডাল নিজৰ চুলিৰ পৰা খুলি তলত পেলাই দিলে দূৰত যোৱা তুমি তোমাৰ লেতেৰা হাতেৰে মোৰ চুলি কেনেকুৱাকৈ ধৰিলা এয়াও কোনো মালা হয় মই ইয়াতকেও বহুত ধুনীয়া মালা বনাব পাৰোঁ প্ৰভাৰ বৰ দুখ হ'ল কিন্তু তাই ৰত্নাক একোৱে নকলে আৰু তাৰে পৰা গুচি গ'ল ৰত্না গা ধুবলৈ গুচি গ'ল আৰু তাইৰ মায়ে তাইক এটা টাৱেল দিলে ৰত্না সেই টাৱেলটো মাটিত পেলাই দিলে এয়া প্ৰভাৰ লেতেৰা টাৱেল হয় মই এয়া দি নিজৰ ভৰিডালো নুমুচো প্ৰভা নিজৰ হাত ভালদৰে ধুই মোৰ টাৱেল আনি দিয়া প্ৰভাৰ দুখ হ'লে কিন্তু তাই হেয়াৰ উত্তৰ নিদি হাত ধুই তাইৰ টাৱেল আনি দি দিলে ৰত্না সাজি গাছি ৰেডি হ'ব লাগিল আইনাৰ সন্মুখত বহি বৰ অহংকাৰ কৰি নিজৰ মুখখন চাই আছিল তেতিয়াই তাইৰ দেউতা আহি গ'ল প্ৰভা মাজনী তুমিও সাজি গাছি ৰেডি হৈ যোৱা দেউতা তাই সাজি গাছি কি কৰিব সাজি গাছি থাকিবলৈ ধুনীয়া চেহেৰাও হ'ব লাগে ৰত্না মাজনী তোমাৰ বাইদেউ বৰ ধুনীয়া হয় তাই সহজ সৰলভাৱে থাকে কাকো একো নেদেখুৱায় তাইৰ মনটোতো সকলোতকৈ বেছি ধুনীয়া আমাৰ মনৰ সুন্দৰতাৰ প্ৰভাৱ আমাৰ মুখতো দেখা যায় তোমাক তোমাৰ ৰূপৰ অহংকাৰ কৰা উচিত নহয় মনৰ সুন্দৰতা শাৰীৰিক সুন্দৰতাতকৈ বেছি গুৰুত্বপূৰ্ণ হয় সময় বৈ গ'ল ৰত্নাৰ স্বভাৱ সলনি নহ'ল তাইৰ দুৰ্ব্যৱহাৰ খং অহংকাৰ আৰু ঘৃণাৰ প্ৰভাৱ তাইৰ মুখৰ ওপৰত পৰিব ধৰিল এবাৰ প্ৰভাৰ বাবে ভাল সম্বন্ধ আহিল ল'ৰাৰ ঘৰৰ মানুহ 3 দিন পিছত প্ৰভাক চাবলৈ আহিব তাইৰ দেউতা এটা ভাল আয়ুৰ্বেদিক ক্ৰীম লৈ আহিল প্ৰভা মাজনী এয়া বৰ ভাল আয়ুৰ্বেদিক ক্ৰীম হয় এইটো লগালে মুখখন বৰ ধুনীয়া হৈ যায় এয়া তুমি লগাই লোৱা প্ৰভা সেই আয়ুৰ্বেদিক ক্ৰীমটো লগালে আৰু সেইটোৰ চমৎকাৰী প্ৰভাৱ পৰিলে তাইৰ মুখখন বৰ ধুনীয়া হৈ গ'ল তাই মনে মনে সেই ক্ৰীমটোত এটা ভয়ংকৰ এতিয়া এয়া দেখিলে তাই মনে মনে সেই ক্ৰীমটোত এটা ভয়ংকৰ ঔষধ মিহলাই দিলে ৰত্নাই যেতিয়া প্ৰভাৰ মুখখন দেখিলে তো আচৰিত হৈ গ'ল তাই মনে মনে সেই ক্ৰীমটোক নিজৰ মুখত লগাই ল'লে সেইটোত তাইৰ মাৰ দ্বাৰা মিহলাই দিয়া সেই খতৰনাক ঔষধৰ বাবে তাইৰ মুখত ৰিয়েকশ্যন হ'ব লাগিল আৰু ৰত্না কুৰূপ হৈ গ'ল তাইৰ মুখৰ ৰং বেয়া হৈ গ'ল ৰত্না নিজৰ মুখকে আইনাত ইমান বেয়া দেখা পাই বৰ কান্দিব ধৰিল সময়ে আজি তাইৰ অহংকাৰী মুখৰ ওপৰত থাপ্পৰ মাৰি দিছিল তাই মন বেয়া কৰি নিজৰ মুখখন লুকাব ধৰিল হে ভগৱান মোৰ মুখখন কিমান বেয়া হৈ গৈছে মই মোৰ মুখখন কাকো দেখাব নোৱাৰোঁ এতিয়া মই ঘৰতে থাকিম ক'তো নাযাওঁ প্ৰভাই যেতিয়া তাইক কান্দিব দেখিলে তেতিয়া তাইক সান্তনা দিবলৈ আগুৱাই গ'ল ৰত্না ভনী চিন্তা নকৰিবা তোমাৰ মুখৰ সকলো চিহ্ন নাইকিয়া হৈ যাব তোমাৰ সুন্দৰতা আকৌ উভতি আহিব সব আগৰ দৰে ভাল হৈ যাব মই তোমাক মোৰ আয়ুৰ্বেদিক ক্ৰীমটো লগাই দিম নহয় মই সেই ক্ৰীমটো নলগাওঁ সেইটো লগোৱাৰ পিছতেতো মোৰ মুখৰ এনেকুৱা অৱস্থা হ'ল ৰত্নাৰ মা শোভায়ে যেতিয়া নিজৰ ছোৱালীৰ এনেকুৱা অৱস্থা দেখিলে তেতিয়া তাই বৰ দুখ পালে আৰু নিজৰ কৰ্মৰ ওপৰত বৰ দুখ কৰিলে তাই প্ৰভাৰ অনিষ্ট কৰিব গৈ আছিল আৰু তাৰ পৰিণাম তাইৰ ছোৱালীয়ে পালে আজি তাই এয়া অনুভৱ কৰি আছিল কি আনৰ ক্ষতি কৰাৰ কথা ভাবিলে নিজৰে ক্ষতি হয় অহংকাৰৰ ফল সদায় বেয়াই হয় প্ৰভা মাজনী আমি তোমাৰ লগত সদায় বেয়া ব্যৱহাৰ কৰিছোঁ কিন্তু তুমি সদায় আমাৰ সন্মান কৰিছা তোমাৰ মন আৰু শৰীৰ দুয়োই বৰ ধুনীয়া মোক ক্ষমা কৰি দিয়া মাজনী মা আপুনি ডাঙৰ হয় আপুনি ক্ষমা নুখুজিব আজি ৰত্নাৰো ৰূপৰ অহংকাৰ পুৰা নামি গৈছিল তাই প্ৰভাৰ হাতখন এতিয়া চাফ চিকুণ আৰু ধুনীয়া দেখা পাই আছিল তাই প্ৰভাৰ হাতেৰে নিজৰ মূৰত প্ৰভাই বনোৱা মালাডাল লগালে তাইৰ অহংকাৰ আৰু খং শেষ হৈ গৈছিল
তাই প্ৰভাৰ ধুনীয়া মুখখন চাই আছিল। প্ৰভা বাইদেউ, মোক ক্ষমা কৰি দিয়ক। মই বহুতবাৰ আপোনাৰ অপমান কৰিছোঁ। মই মোৰ ৰূপৰ ওপৰত অহংকাৰ কৰিছোঁ। আপোনাৰ মনৰ সুন্দৰতা মই এতিয়াহে দেখা পালোঁ। বাইদেউ, আপুনি বৰ ভাল। প্ৰভাই নিজৰ সৰু ভণ্টি ৰত্নাক সাৱটি ধৰিলে। এয়া সঁচা হয় কি সুন্দৰতাৰ অহংকাৰ কেতিয়াও কৰিব নালাগে। আচল সুন্দৰতাটো মনৰ হয়।